ভাৰতত 360 ডিগ্ৰী নামে পৰিচিত এজন মহান খেলুৱৈ সূৰ্যকুমাৰ যাদৱে দেওবাৰে নিউজিলেণ্ডৰ বিপক্ষে দ্বিতীয়খন টি20 মেচত 11 ৰানৰ এটা সুন্দৰ ইনিংছ খেলে। এইটো ইনিংছৰ জৰিয়তে তেওঁ আকৌ এবাৰ মেন অৱ দ্য মেচৰ অধিকাৰী হয়। সূৰ্যকুমাৰ যাদৱক এই বছৰত 7 বাৰ মেন অৱ দ্য মেচ এৱাৰ্ডেৰে সন্মানিত কৰা হয়। এইটো এৱাৰ্ড পোৱাৰ লগে লগে সূৰ্যকুমাৰ যাদৱে বিৰাট কোহলীক চেৰ পেলাই এটা বিশাল ৱৰ্ল্ড ৰেকৰ্ডৰ বৰাবৰি কৰি লয়। এইটো ৰেকৰ্ড হৈছে এবছৰত টি20 মেচত সকলোতকৈ বেছি মেন অৱ দ্য মেচ এৱাৰ্ড জিকাৰ ক্ষেত্ৰত। আপোনালোকক কৈ দিবলৈ বিচাৰিছোঁ যে বিৰাট কোহলীয়ে 2016 চনত ছবাৰকৈ মেন অৱ দ্য মেচ জিকিছিল। সূৰ্যকুমাৰ যাদৱে জিম্বাবৱে খেলুৱৈ সিকন্দৰ ৰজা ৱৰ্ল্ড ৰেকৰ্ডৰো বৰাবৰি কৰি ল'লে। সিকন্দৰ ৰজাই এই বছৰৰ মুঠ 7 বাৰ মেন অৱ দ্য মেচ জিকি বিৰাট কোহলীক চেৰ পেলাইছিল। এতিয়ালৈকে এই বছৰত এই দুয়োজন খেলুৱৈ মেন অৱ দ্য মেচ জিকাৰ ক্ষেত্ৰত সমান হৈ আছে। কিন্তু আপোনালোকে কি ভাবে, এই বছৰত এই দুয়োজন খেলুৱৈৰ ভিতৰত অধিক মেন অৱ দ্য মেচ জিকি এইটো ৰেকৰ্ড নিজৰ নামত কৰিব পাৰিব? ভাৰতৰ সূৰ্যকুমাৰ যাদৱ নে জিম্বাবৱে সিকন্দৰ ৰজাই? কমেণ্ট এটা কৰি নিশ্চয় জনাব। আজিৰ ভিডিঅ'টোত ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে তেতিয়াহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু লগতে চেনেলটোৰে প্ৰথমবাৰ আহিছে যদি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।